তো বন্ধু বান্ধৱীসকল টাচ দ্য স্কাই চেনেলটো কেতিয়াও নাপাহৰিব ছাবস্ক্ৰাইব কৰিব আৰু এই চেনেলটোত ধুনীয়া ধুনীয়া ব্লগছ আৰু ইণ্টাৰভিউ দিয়া হয় চেনেলটো খোলা বেছি দিন হোৱা নাই নতুনকৈ খুলিছে চিভি প্ৰডাকশ্যনক যেনেকৈ মৰম দিছে KPB ব্ৰাদাৰ্ছক যেনেকৈ মৰম দিছে RH প্ৰডাকশ্যনক যেনেকৈ মৰম দিছে তেনেকৈ টাচ দ্য স্কাই চেনেলটোকো তেনেকৈ মৰম দিব বুলি আশা থাকিল নমস্কাৰ বন্ধুসকল মই দীপদৰ্শনে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল টাচ দ্য স্কাইলৈ বন্ধুসকল আজি আপোনালোকক লৈ গৈ আছোঁ এখন শ্বৰ্ট ফিল্ম শ্বুটিঙলৈ শ্বৰ্ট ফিল্ম কেনেকৈ শ্বুটিং কৰা হয় সকলোকো দেখাবলৈ চেষ্টা কৰিম তেতিয়াহ'লে বলক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল এইটো বহুত ধুনীয়া প্লেচ হয় তো তলেৰে চাউলখোৱা নদী বৈ গৈছে আৰু আমাৰ ঘৰৰ পৰা প্ৰায় 2 কিলোমিটাৰ দূৰত আছে এইটো নদী আৰু দলংখন খুবেই ধুনীয়া প্লেচ হয় এইটো এয়া ভিডিঅ'গ্ৰাফাৰ প্ৰকাশ তো প্ৰকাশে কেনন 80D লগাই আছে গিম্বেলত যিহেতু ভিডিঅ' শ্বুট হ'ব আৰু প্ৰকাশে বোলে কেমেৰা টেষ্ট কৰি আৰু মোক এনেকৈ আগত আহিব দিলে মই এনেকৈ আগত আহিলোঁ হৈ গ'ল আৰু টেষ্ট এয়া ভিডিঅ' ষ্টাৰ্ট হৈ গ'ল হিৰইনৰ ফাৰ্ষ্ট এণ্ট্ৰি এইটো ফিল্মখন সম্পূৰ্ণ লাভ ষ্টৰি হয় ফ্ৰেণ্ডছ ভিডিঅ'টো আমাৰ অন্যতম চেনেল চিভি প্ৰডাকশ্যনত আপলোড কৰা হ'ব তো চাব সকলোৱে আৰু চেনেলটোৰ লিংকটো মোৰ এইটো ভিডিঅ'ৰ তলত ডিছক্ৰিপশ্যনত পাব হিৰইন ৰোল কৰিছে তৃষ্ণাই আৰু এয়া হিৰ' ৰোল কৰিছে সত্য আৰু লগত আছে নীলোৎপল যদি আপোনালোকে KPB ব্ৰাদাৰ্ছ চেনেলটো চাইছে ইহঁতক চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাছিল আচলতে বন্ধুসকল KPB ব্ৰাদাৰ্ছ চেনেলটো এতিয়ালৈকে যদি আপোনালোকে চোৱা নাই মোৰ এইটো ভিডিঅ'ৰ তলত গৈ ডিছক্ৰিপশ্যনত লিংকটো পাব তো চাব সকলোৱে বন্ধুসকল আমাৰ অন্যতম চেনেল চিভি প্ৰডাকশ্যন প্ৰথমবাৰৰ বাবে শ্বৰ্ট ফিল্ম আপলোড কৰা হ'ব তাৰ কাৰণে বৰ্তমান শ্বুটিং চলি আছে হয়তো আপোনালোকে কম দিনৰ ভিতৰত চিভি প্ৰডাকশ্যন এইটো দেখাব যিহেতু গৰম পৰিছে কংকনে মেংগোৰ জুচ দি আছে সকলোকে শ্বুটিঙৰ মাজতে আহি গ'ল এজাক ধাৰাসাৰ বৰষুণ ভিডিঅ'টো মোকো দেখাবহে কেনেকুৱা পায় কমেণ্ট কৰি জনাবচোন শ্বুটিং আহি লাষ্ট পাইছোঁ আৰু মোৰ লগত আছে তৃষ্ণাই KPB ব্ৰাদাৰ্ছৰ গোটেইবিলাকক যিহেতু মই চিনি নাপাওঁ চিনাকি কৰি দিব গতিকে কৃষ্ণা তুমি চিনাকি কৰি দিয়া হাই চ' আজি চিভি প্ৰডাকশ্যনত আহিছোঁ চিভি প্ৰডাকশ্যনে আগতে কভাৰ ছং দিছে আপোনালোকে পাইছে কভাৰ ছং চ' আজি কভাৰ ছং নহয় সিহঁতে মানে এটা ডিফাৰেণ্ট কৰিম বুলি ভাবিছে চ' আজি এটা ষ্টৰি লৈ পেলাই আহিছোঁ আমি KPB ব্ৰাদাৰ্ছৰ কিছু সংখ্যক মেম্বাৰ আছোঁ চিভি প্ৰডাকশ্যনত তাৰপিছতে দাদাৰ চেনেলটো চাই আছে তাৰপিছতে যদি আমাৰ চেনেলটো চোৱা নাই KPB ব্ৰাদাৰ্ছ চাই ল'ব আমাৰ লাভ ষ্টৰি দিয়া থাকে গোটেইখিনিকে মই চিনাকি কৰাই দিছোঁ এয়া দিগন্ত দা এইপিনে কভাৰ ছঙৰ ডাইৰেক্টৰ হয় তাৰপিছতে প্ৰাঞ্জল আমাৰ মেম্বাৰ
সত্য আজি হিৰো কৰি আছে আমাৰ KPBৰ হিৰো কংকনক সকলোৱে চিনি পায় CB প্ৰডাকশ্যনৰ তাৰপিছতে এয়া আমাৰ নৱনীতা নতুনকৈ সোমাইছে আৰু এইপিছত বহুতকেইটা কাভাৰ চং কৰিছে আৰু আজি ষ্টৰিটোতো আহিছে তাই নতুনকৈ CB প্ৰডাকশ্যনৰ এইফালে অভিদা আমাৰ মেম্বাৰ তাৰপিছত দাদাকটো চিনি পাইছে কংকন আৰু আমাৰ মুণ্ডা সেইপিনে মানে কিবা এটা কামত গৈছে আমি দেখাই আছোঁ আমাৰ কেমেৰামেনক দেখাই আছোঁ আৰু মানে ইহঁতে এটা নতুন প্ৰচেষ্টা হাতত লৈছে যে ইহঁতে কভাৰ চং দি আছিলে বা তেতিয়া ষ্টৰি দিছে আগতে কভাৰ চংবিলাকক যেনেকৈ মৰম দিছিলে তেনেকৈ যাতে এই ষ্টৰিটো মৰম দিয়ে আৰু আমাৰ যদি চেনেলটো চোৱা নাই তেনেহ'লে ভিডিঅ'সমূহ চাব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আমাৰ কংকনক দিছোঁ মই কংকনে অকণমান কিবা ক'ব তো বন্ধু বান্ধৱীসকল টাচ দ্য স্কাই চেনেলটো কেতিয়াও নাপাহৰিব ছাবস্ক্ৰাইব কৰিব আৰু এই চেনেলটোত ধুনীয়া ধুনীয়া ব্লগছ আৰু ইণ্টাৰভিউ দিয়া হয় চেনেলটো খোলা বেছি দিন হোৱা নাই নতুনকৈ খুলিছে CB প্ৰডাকশ্যনক যেনেকৈ মৰম দিছে KPB ব্ৰাদাৰ্ছক যেনেকৈ মৰম দিছে RH প্ৰডাকশ্যনক যেনেকৈ মৰম দিছে তেনেকৈ টাচ দ্য স্কাই চেনেলটোকো তেনেকৈ মৰম দিব বুলি আশা থাকিল আৰু এয়া আজি আমাৰ হিৰো কৰিছে সত্য তো সত্য কিছু কৈ দিয়া ভাল লাগিল আজি CB প্ৰডাকশ্যন আৰু টাচ দ্য স্কাই আহিলে ভাল লাগিল সকলোৱে এনেকৈ মৰম দি যাব ছাপোৰ্ট কৰি যাব যেনেকৈ KPB ব্ৰাদাৰ্ছক আপোনালোকে মৰম দিছিলে তো এনেকৈ টাচ দ্য স্কাই আৰু CB প্ৰডাকশ্যনকো আপোনালোকে মৰম দিব আৰু এতিয়ালৈকে যদি আপুনি যদি KPB ব্ৰাদাৰ্ছৰ ভিডিঅ' চোৱা নাই তেনেহ'লে চাব চাৰ্চ কৰিব KPB ব্ৰাদাৰ্ছ আৰু এনেকৈ আপোনালোকে আমাৰ কাৰণে আশীৰ্বাদ দি থাকক মৰম দি থাকক তাৰে কামনা কৰিছোঁ তই আই পাম এতিয়া মই আমাৰ KPB ব্ৰাদাৰ্ছৰ অ'নাৰ বনজিৎ ওৰফে মুণ্ডা চ' মুণ্ডাক দেখাইছোঁ মই কিছু ক'ব তাৰপিছত আমাৰ CB প্ৰডাকশ্যনৰ এয়া নীলোৎপল ইহঁতৰ কিবা কামত গৈছিলে কাৰ চলালোঁ তাৰপিছত এয়া বনজিৎ আহিছে আমাৰ মুণ্ডা কেমেৰা পাৰ্চন প্ৰকাশ আছে সি বৰ্তমান গাড়ীৰ ভিতৰত আছে চ' মই দেখাই আছোঁ তো বনজিতে এইটো এটা ব্লগ চাই আছে টাচ দ্য স্কাইৰ পৰা তো কিছু কথা কৈ দিয়া ফাৰ্ষ্ট টাইম কভাৰ চং দি আছে তো ষ্টৰি নতুনকৈ ট্ৰাই কৰিছোঁ আমি অলপ ট্ৰাই কৰিলোঁ ভিডিঅ'টোত সত্যজিত আছে তো চাব কেনে লাগে আৰু যদি ভাল লাগে লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰিব তো বাকী এইখিনি কেনেকুৱা হৈছে আমাৰ প্ৰকাশ আছে গাড়ীৰ ভিতৰত প্ৰকাশ দৰ্জাখন খোলোঁ নেকি প্ৰকাশ অলপ ওলাই আহা আৰু কিছু কৈ দিয়া আমাৰ সকলোখিনি কেমেৰাৰ কাম প্ৰকাশে কৰে থেংক ইউ কভাৰ চঙৰ পৰা ষ্টৰিৰ পৰা চবখিনি কেমেৰাৰ কাম কি কৰি আছে আৰু বিশেষকৈ আৰু এবাৰ কৈছোঁ নেক্সট টাইম যে টাচ দ্য স্কাই চেনেলটো চাবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো নতুনকৈ খুলিছে উঠাই দিয়ক চেনেলটো আৰু আমাৰ KPB ব্ৰাদাৰ্ছৰ 1 লাখ লাগে দেই সোনকালে লাগে যদি চোৱা নাই আমাৰ টাচ দ্য স্কাইৰ ভিউৱাৰ্ছসকলে KPB ব্ৰাদাৰ্ছ চোৱা নাই তেতিয়াহ'লে চাব ছাবস্ক্ৰাইব কৰিব এইটোৰ বন্ধুসকল আজি আমাৰ ভিডিঅ'টো ইমানে যদি ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শেষত শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ বাই বাই জয় আই অসম